নমস্কাৰ সকলোকে মই সনিয়ৰিতা মোৰ লগতে জড়ি থাকক আমাৰ চেনেল পুটমিশন আজি আমাৰ ব্ৰেকিং নিউজ টু সোনকালে আহি আছে আমাৰ নিউজ টু হল A few moments later. স্যার স্পেলিংটো কি আছে ক্ষমা কৰিব নেটৱৰ্ক ইছ্যুৰ কাৰণে অলপ বাফাৰিং হৈছিলে এতিয়া নিউজ টু হল ধলকপুৰ গ্ৰামৰ সুটকি দেৱী ভীম দেৱৰ লগত পলাই গৈছে এতিয়া আমাৰ ৰিপৰ্টিঙত আছে মনালিসা কি খবৰ হৈ আছে চেনৰিটা মই মনালিসা আজি তোমাৰ লগত একেবাৰে প্ৰস্তুত হৈ আছো ব্ৰেকিং নিউজ দিবৰ কাৰণে সবে আজি আমাৰ ব্ৰেকিং নিউজ হৈছে আজি আমাৰ ব্ৰেকিং নিউজ জনাৰ কাৰণে আপোনালোকে আজি ব্ৰেকিং নিউজ এটা বহুত ধামাকাদাৰ ব্ৰেকিং নিউজ জনাৰ কাৰণে আপোনালোকে সকলো আমাৰ লগত জড়িত হৈ থাকিব মই আৰু মনালিসা আপোনালোকক আজি ইমান ডাঙৰ এটা খবৰ দিব গৈ আছো বলক এতিয়া আমি সেই স্থানত গৈ আছো ধলকপুৰত আমাৰ দৰ্শকসকলে আপোনালোকে দেখিব পাইছে মই এতিয়া আহি ধলকপুৰত একেবাৰে প্ৰস্তুত হৈ গৈছো হয় মনালিসা মই আজি এতিয়া এই ব্ৰেকিং নিউজ ধামাকাদাৰ ব্ৰেকিং নিউজ আপোনালোকে সকলোৱে চাই থাকক আমাৰ লগত একেবাৰে এৰি নাযাব এই ধলকপুৰত এই বিশ্বৰ বস্তু দেখিছে ইয়াতে সুটকি আৰু ভীমে মই শুনা মতে ৰাইজে কৈ আছে তেওঁলোকে ইয়াতে দেখা কৰিছিলে সাক্ষাৎ কৰিছিলে স্কুলত তেওঁলোকে ইয়াতে যায় আৰু সুটকি এই গছৰ পিছফালে ভীমক আনি পিনে সেই বুন্দে লাডু দিছিলে যোনটো চুটকিৰ মায়ে বনাইছিলে আৰু চুটকিয়ে চব ঘৰৰ পৰা লাডু চুৰি কৰি বুন্দে লাডু ইয়াৰ পৰা ভীমক দিছিলে ভীমে খাইছিলে আৰু তাকত পাইছিলে আৰু আপোনালোকে চাই থাকক আমাৰ লগত সৰু সৰু এটা নিউজ আপোনালোকৰ লগত দি থাকিম হয়তো ইমান ডাঙৰ ব্ৰেকিং নিউজ আপোনালোকে বেলেগ কোনো চেনেলত নাপায় অকল পাব পুটমিশন চেনেলত প্লিজ চাই থাকক আমাৰ লগত ৰাইট এটা সৰু বিৰতিৰ পিছত আমাৰ লগত থাকিব চেনৰিটা আৰু মই হলো পুটমিশন চেনেলৰ মনালিসা হয় এটা সৰু বিৰতিৰ পিছত আমাৰ আকৌ দেখা হ'ব এটা খন্তেক বিৰতিৰ পিছত মই মনালিসা পুনৰ উপস্থিত লগত আছে লাইভত চুটকিৰ মা হেল্ল' মেম আমি লাইভত আছো মেম আপুনি মেকআপটো পিছত কৰিব হেল্ল' হয় এইটো কি ইণ্টাৰভিউ চলি আছে মোৰ আগতে জানিলে মই মেখেলা চাদৰ পিন্ধি আহিছিলো মোৰ ওচৰতে এটা বহুত ধুনীয়া এখন মেখেলা চাদৰ আছিলে মাই টেষ্টিন হেল্ল' আন্টি আঁচনি আপোনালোকে পায় নেকি বাৰু এতিয়া আন্টি লাগো মোক না এইবাৰৰ পৰা নতুন মানে আন্টি আঁচনি দি আছে 1 টকা 50 পইচা পাইছো মানে বেংকতে সোমাইছে আপুনি ভীমৰ কথা সুধিছিলে আগতে আপুনি গছখন চাইছিলে নেকি তাৰ ওপৰতে বহি মোৰ ভীমে মোৰ চুটকিক ফ্লাইং কিছ দিছিলে মই বনোৱা সব লাড্ডু ভীমক চুৰি কৰি লৈ দি দিয়ে মই এতিয়া ধলকপুৰত গাঁৱতে আছো তুমি মোক শুনি পাইছা হেল্ল' মনালিসা হেল্ল' মনালিসা চাউণ্ড স্পষ্টকৈ আহি আছে এতিয়া ধলকপুৰৰ বহুতেই বেয়া পৰিস্থিতি এই পৰিস্থিতি জনাৰ কাৰণে আমাৰ লগত থাকক দৰ্শকসকল এটা কঠিন দিনৰ কঠিন পৰিস্থিতি পাৰ কৰি মই মনালিসা আজি আমাৰ পুটমিশন ষ্টেটত উপস্থিত আছো এতিয়া আমাৰ লগত আছে চেনৰিটাৰ পৰা আমি জানিব বিচাৰিম যে তাইৰ কেনেকুৱা মানে লাগিছে তাই কি মই আহিছো তাই কি ক'ব বিচাৰিছে চেনৰিটা কোৱা চেনৰিটা মোৰ একদম ভাল লগা নাই যোনটো হৈছে বহুতেই বেয়া হৈছে এইটো সমাজৰ কাৰণে একদম বেয়া কথা আজি ঢোলবলৈ পলাই গৈছে কালি শুনি মোৰ চেনৰিটা কাৰোবাৰ লগত পলাই গৈছে 20 দিন পলাই যাওঁ সকলৰ কি হ'ব তোমাক আজি মই নেৰি তুমি কি কৰি আছা তুমি আজি গাহৰি মাংস খাই আজি পেক কেনচেল আজি ভাবিছো গাইজ নমস্কাৰ আমি আমাৰ চেনেল পুটমিশনৰ চাই থাকিব পুটমিশনৰ আজিৰ কাৰণে বিদায় লৈছো কালি আৰু ধলকপুৰৰ